নাথাকে এতিয়া চব হেৰিটো চাই আছে কেনেকুৱা হ'ল। আমি এতিয়া আমাৰ প্ৰশাসনৰ ওপৰত বিশ্বাস আছে, পুলিচ প্ৰশাসনৰ ওপৰত আমাৰ মাৰ্চেণ্টৰ পৰা প্লাছ আমাৰ ৰাইজৰ পৰা এটা দাবী আছে যে আছিল ইয়াৰ ৰেৱতীসকলে আহি ইয়াত দান দিছিল, এইটো ওচৰে লৈ যোৱাটো আমি দেখিবলৈ পাইছোঁ। এই পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম আৰু কি আহিছে, প্ৰচেচাৰে আহিছে ইয়াতো CC কেমেৰা বা বিভিন্ন ফুটেজ কালেক্ট কৰিব কাৰণে চেষ্টা কৰাটো আমি দেখিবলৈ পাইছোঁ আৰু তদন্ত আৰম্ভ কৰা হৈছে। আমি জানিবলৈ চেষ্টা কৰিম তাৰে কি নষ্ট হ'ল আৰু কিমান পইচা লৈ যোৱা হৈছে, কি আৰু কেনেকুৱা সোমাইছে অ্যাঙ্গেলে পাইতে পারে না পাইতে পারে সব দেখছি এইটো বিৰাট দুৰ্ভাগ্যজনক। আমাৰ ইয়াত আজি ইমান এইটো 1957 পৰা এই মন্দিৰটো চলি আছে, তাতে ইমান ডিভোটিজ আহে, চব দৰ্শনাৰ্থী আহে। ইয়াতে এনেকুৱা ঘটনা হোৱাটো আমাৰ ৰাইজৰ ভিতৰত এটা ভাল ৰিপাৰকশ্যন কৰি আছে। সিহঁতে এতিয়া আমাকে কৈ আছে যে আপোনালোকে এইটো ভালকৈ হেৰি কৰিব লাগে। আৰু প্লাছ আমাৰ ইয়াত যিটো কালি ঘটনা হ'ল এইটোৰ ভিতৰত আমাৰ যেনেকুৱা মূৰ্তি, গলাৰ হাত, চিলভাৰ, গ'ল্ড এইবিলাক লৈ গৈছে। আমাৰ কেছ বাক্স আছিল, এইটো ভাঙি কেছ বাক্সৰ পৰা যিমান কেছ আছে এইটো লৈ গৈছে। কিমান মূল্য হ'ব পাৰে এইটো এতিয়া আমি পাৰফেক্ট হেৰি কৰিব পৰা নাই, কাৰণ এতিয়া আমি এছেছমেণ্টে কৰি আছোঁ। কাৰণ এতিয়া আমি যিটো ভাবিছোঁ অলমষ্ট মোৰ দেন 3 লাখ।